নমস্কাৰ বন্ধুসকল, কি খবৰ? আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধৰ্মেন্দ্ৰ অসমলৈ। আৰু বৰ্তমান মই আছোঁ গাঁৱত, এইজনৰ লগত গৈ আছোঁ ঘূৰিবলৈ। এই চাওক চাওক না, ঢোল এইটো ঢোল, এই ঢোলটোৰ হাগা হৈছে বোলে, হাগাৰ ঔষধ ল'ব যাই আছোঁ খোজকাঢ়ি কাঢ়ি। মানে কি ক'ব আৰু, লাগাতকৈ বেছি খাই দিছিল ৰাতি। কি খাইছিলি ৰাতি? কি খাইছিলি? লাগাত বেছি মাংস খাই দিছে, গাহৰি মাংস গোটেই গাহৰি এইটো ঢোলটোত গাহৰি মুখা গোটেই খাই পেলাই ৰাতি এতিয়া হাগা হৈছে। ঠিক আছে, গৈ আছোঁ মেডিচিন ল'ব। আৰু এইফালে বনি আছে এইমছ হস্পিটেল, অলমষ্ট ৰেডি হ'লে আৰু বেছি নাই আৰু চাগে নেক্সট ইয়াৰমান ল'ব। অলৰেডি ইয়াৰে ষ্টুডেণ্টছবোৰ আহি গৈছে এইমছৰ। আৰু এয়া চাওক আমাৰ ৰাস্তাৰ দুৰৱস্থা। অলপ বৰষুণ দিলে কি হৈ যায়, ৰাস্তাকেইটা গোটেই বোকা বোকা, গাড়ী চাড়ী ওলাব নোৱাৰা হৈ যায়, গোটেই একদম খাল হৈ গৈছে। এইফালে আমাৰ ঢোলটোৰ বেমাৰ হৈছে আৰু বিয়া খাওঁ কৰি আছে। বিয়া খাওঁ খালি বেমাৰ হ'লেও মানে হাগা হ'লেও এই বিয়া খাওঁ এই চাওক ৰাস্তা পূৰা একদম নক'ব আৰু। এই ৰাস্তা দি আৰু গাড়ী চলাব পাৰি নাই আৰু, সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ মেডিচিন ল'বৰ কাৰণে। এইফালে হাগাৰ ঔষধ লৈ আছোঁ আমি। এইফালে দুটা দি হৈ যাব নেকি? ORS ল'বি, ইলেক্ট্ৰলাইট লৈ ল। একো নহয়, ইলেক্ট্ৰলাইট লৈ ল। নল'লে মই কি কৰিবি? ল গেছৰ টেবলেট লৈ যাওঁ নেকি? গেছৰ টেবলেট কি আছে? গেছো হৈ গৈছে, এইফালে গেছো হৈ গৈছে। এইফালে গেছৰ টেবলেট দুটা, হাগাৰ টেবলেট দুটা, আৰু ইলেক্ট্ৰলাইট নল। হোৱা নাই ইলেক্ট্ৰলাইট খাব পেটত বহুত ভৰাই আছোঁ। গম পাইছোঁ নাই ইলেক্ট্ৰলাইট কেনেকুৱা আৰু এইখনে হ'ল এইমছ। অলমষ্ট কাম হৈ গৈছে, বহুখিনিয়ে কাম হৈ গৈছে এইমছৰ অলৰেডি। আৰু নেক্সট ইয়েৰৰ পৰা চাগে পেচেণ্ট এডমিট কৰাব। এতিয়া ষ্টুডেণ্টবোৰ আহি আছে ইয়াতে। চ' আপোনালোকে দেখা পালে এইমছ। কেইদিনমান পিছত ইয়াতে আহিব পাৰিব আৰু বেমাৰ চেমাৰ হ'লে, ডাঙৰ বেমাৰ হ'লে আহি যাব ইয়াতে আৰু ট্ৰিটমেণ্ট কৰাব নিজৰ। আৰু ইফালেও আমাৰ ইয়াত হাগা হৈ আহিছিল, ইয়াতে এইমছত দেখাব পাৰিলোঁ, কিন্তু ডক্টৰ চক্টৰ নাই। দেখা নাই নেকি গাড়ীখন? ই হ'ল কি হ'ল, তোৰ হেৰি হোৱা নাই না, পেচেণ্ট চোৱা নাই, অকল ষ্টুডেণ্টগিলা আছে। অকল পেচেণ্ট চোৱা নাই, অকল ষ্টুডেণ্টগিলা আছে। তাৰ ইয়াতে পেট আজি কাটি দিলোঁ হয়। চাওক আৰু গাড়ী কিমানকেইটা আছে, কাম গোটেই ফুল লোড কাম চলি আছে এইমছত, বস্তুগিলা আনি আছে। তাৰপাছত হ'ব কি নাই, জুলাইত দিব বোলে। আৰু এই ফকতীয়া ৰাস্তাটো এতিয়া আমি পাৰ কৰিব লাগিব। আগত পেঞ্চন দাঙিলোঁ। পৰবি চাবি, পৰলি একদম টেকেলি ভাঙি যাব। সেইটো চাওক কেনেকৈ যাই আছে, টেকেলি চেকেলি ভাঙি যাব পৰলি একেবাৰে। আৰু বৰ্তমান মেডিচিন লোৱা হৈ গ'ল চব। ভিডিঅ'টো ভাবিছোঁ ইয়াতে সমাপ্ত কৰি দিওঁ নে কি কয়? ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, আৰু লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, বাই বাই।